নমস্কাৰ, মই বনাম আজি গাহৰি মাংস বইল। গাহৰি মাংস লৈছোঁ 1 কেজি। সোৱাদ অনুযায়ী নিমখ, আদা নহৰু থেতালি লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, বাঁহৰ গাজ লৈছোঁ, মান ধনিয়া লৈছোঁ। আহক মই কেনেদৰে বনাওঁ চাওঁ। মই কুকাৰত মাংসখিনি দি দিছোঁ। মই নিমখ দি দিছোঁ, আদা নহৰু দি দিছোঁ, কেঁচা জলকীয়া, হালধি, বাঁহৰ গাজ, মান ধনিয়া আৰু অলপ পানী দি দিছোঁ। এতিয়া মই কুকাৰৰ সাপৰ মাৰি 6টামান হুইচেল অহালৈকে ৰাখি দিম। মই এতিয়া গেছত কুকাৰটো পাতি দিম 6টা 7টা হুইচেল অহালৈকে। 6টা চিটি দিয়া হৈ গৈছিলে। মই চাওঁচোন কুকাৰটো কি হৈছে। মই গেছত আকৌ বহাই দিছোঁ। অকণমান মই ৰেড চিলি দি দিছোঁ। এতিয়া লৰাই দিম। 5 মিনিটৰ কাৰণে মই এনেকৈ ৰাখি দিম। এয়া মোৰ খৰিচা দিয়া গাহৰি মাংস। যদি আপোনালোকৰ ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব।